हेलो बंधु बान्धवीসকল স্বাগতম জানাইছো আপোনালোকক আমাৰ অন্য এটা ভিডিও লৈ আপোনালোকে যদি 10 পাস কৰিছে 12 পাস কৰিছে বা গ্ৰেজুৱেচন পাস কৰিছে তেনেহলে আপোনালোকৰ বাবে আহি গল এটা অতিকৈ ভাল খবৰ ভাৰত চৰকাৰে পুনৰ মুকলি কৰিলে 17064 টা পদ এই পদসমূহৰ বাবে আপোনাৰ বয়স কিমান হ'ব লাগিব কোৱালিফিকেশন কিমান লাগিব এই পদত এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়ালৈ থাকিব আদি সকলো তথ্য সম্পৰ্কে আজিৰ এই ভিডিওত আলোচনা কৰিম গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব তো বলক দেৰি নকৰি আজিৰ এই ভিডিওটো আৰম্ভ কৰো ভিডিও আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিওৰ নটিফিকেশন পাই থাকে সো আজিৰ ভ্যাকেন্সিটো ওলাইছে কোল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা ইয়াতে 17064 টা বিভিন্ন ধৰণৰ পদ মুকলি হৈছে আৰু এই পদসমূহৰ বাবে আপোনালোকৰ মিনিমাম কোৱালিফিকেশন 10 পাস বিচাৰিছে হে মই আপোনালোকক সকলোখিনি ডিটেইলছত জনাই আছো গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব সো আপোনালোকে ইয়াত পোষ্ট নেমটো চাব পাৰে এক্সিকিউটিভ কাড্ৰে ইয়াত আপোনালোকক সকলোখিনি পদৰ কথা উল্লেখ কৰা নাই এজ এ হোল এক্সিকিউটিভ কাড্ৰে বুলি আপোনালোকক জনাইছে কিন্তু বিভিন্ন ধৰণৰ পদ মুকলি হৈছে মই সকলোখিনি আপোনালোকক জনাই আছো ইয়াত টোটাল পোষ্ট আছে 17064 টা আৰু কোৱালিফিকেশনৰ কথা ক'বলৈ গলে প্ৰতিটো পদৰ কাৰণে বেলেগ বেলেগ কোৱালিফিকেশন বিচাৰিছে আৰু ইয়াতে আপোনালোকে অৰ্গানাইজেচন নেমটো চাব পাৰে কোল ইণ্ডিয়ান লিমিটেড অৰ্থাৎ এইটো এটা সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব হয় আৰু আপোনালোকে এই পদৰ বাবে অনলাইন যোগে এপ্লাই কৰিব পাৰিব এই পদসমূহৰ বাবে এপ্লাই কৰাৰ ষ্টাৰ্টিং ডেট 4 আগষ্ট অৰ্থাৎ 4 আগষ্টৰ পৰা এই পদৰ বাবে এপ্লাই আৰম্ভ হৈছে আৰু লাষ্ট ডেট 2 ছেপ্টেম্বৰ অৰ্থাৎ ছেপ্টেম্বৰৰ 2 তাৰিখলৈ এই পদৰ বাবে এপ্লাই প্ৰসেসটো চলি থাকিব ইয়াত যদি আমি ভ্যাকেন্সি ডিটেইলছৰ কথা ক'বলৈ যাওঁ তেনেহলে ইলেক্ট্ৰনিক এণ্ড মেকানিকেলত টোটাল ভ্যাকেন্সি আছে 477 টা তাৰ ভিতৰত 385 টা আছে জেনাৰেল কেটেগৰীৰ বাবে আৰু বাকি 59 টা আছে এসচিৰ বাবে আৰু 33 টা আছে এসটিৰ বাবে তেনেকৈ ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেশনৰ বাবে টোটাল ভ্যাকেন্সি আছে 12 টা তাৰে আনৰিজাৰ্ভ হৈ আছে 9 টা আৰু এসচিৰ বাবে আছে এটা আৰু এসটিৰ বাবে আছে 2 টা ঠিক তেনেকৈ কি পদৰ বাবে কিমান ভ্যাকেন্সি মুকলি হৈছে সেইখিনি ইয়াতে উল্লেখ কৰা আছে আপোনালোকে এবাৰ চাই লব আৰু যদি আমি ইয়াতে স্যালাৰি কথা ক'বলৈ যাওঁ তেনেহলে আপোনালোকে ষ্টাৰ্টিং স্যালাৰি 40000 কৈ এবভ পাব গতিকে খুব এটা ভাল স্যালাৰি আপোনালোকে লাভ কৰিব যেহেতু এইটো এটা সেন্ট্ৰেল গভৰ্ণমেন্টৰ চাকৰি হয় আৰু ইয়াতে আমি যদি এডুকেশন কোৱালিফিকেশনৰ ডিটেইলছত চাওঁ তেনেহলে আপোনালোকে ইয়াত চাব পাৰে মেট্ৰিকুলেশন ডিপ্লোমা ডিগ্ৰী কৰা কেণ্ডিডেটসকলৰ লগতে যিসকলে হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তেওঁলোকেও এই পদৰ বাবে আবেদন কৰিব পাৰিব আৰু এই পদত এপ্লাই কৰাৰ বাবে আপোনালোকে কোনো ধৰণৰ ফিসো দিব নালাগে আপোনালোকে যদি এলিজিবল হয় তেনেহলে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব মই ভিডিওৰ ডেসক্ৰিপচনত লিংকটো দি দিম তাত গৈ আপোনালোকে এপ্লাই কৰি ল'ব তো বন্ধু বান্ধৱীসকল আশা কৰো আজিৰ ভিডিওটো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ জব ৰিলেটেড ভিডিও সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শেষলৈ ভিডিওটো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ।